আজি মিউজিক প্ৰতিযোগিতাৰ ৰিজাল্ট দিয়া কথা আছিল ন। বহুত দিন মিউজিক প্ৰেক্টিছ কৰা নাই, সেইটো কাৰণে প্ৰেক্টিছটোকে কৰি আহোঁগৈ। মই প্ৰথমতে ইয়ালৈ আহোঁ। বহুত কেইদিন ল'ৰা ছোৱালীগালো অহা নাই প্ৰেক্টিছ কৰিবলৈ, আৰু কেইদিনমানহে আছে, আৰু এসপ্তাহমান আছে। ইহঁতে কেতিয়া জলদিকৈ প্ৰেক্টিছ কৰাব লাগিব। আজি এতিয়া কোনোৱে নাহিছে দেখোন, উলটিয়ে যাওঁগৈ নেকি। নিকিজনীও ফোন এটা কৰা নাই নহয়। আমাৰ ল'ৰা ছোৱালীকেইটা আহিছেনে নাই সেইটো খবৰ দিয়া নাই। এতিয়া দেখোন নিকিয়ে ফোন লগাইছে, ৰিচিভে কৰোঁচোন। হেল্ল' নিকি? বদন খুৰা, আজি মিউজিক প্ৰতিযোগিতাৰ ৰিজাল্টটো আজি দিয়া কথা আছে। এতিয়া ল'ৰা ছোৱালীকেইটাক মই মাতি দিওঁনে? বদন খুৰা, মই আহিলোঁ আৰু ল'ৰা ছোৱালীবোৰো আহিলে। মই ভিতৰতে সোমাই আছোঁ, মাতি দিয়াচোন। মাতিছোঁ ৰ'ব। মিকু, মিকু, ল'ৰা ছোৱালীকেইটাক মাতি দে। আহিছে ৰ'ব খুৰা। ৰ'বা বা, আহিছে ইহঁত। আজি মজা লাগিব। অহাবাৰ মইতো গাবয়ে নাপালোঁ, এইবাৰহে মজা লাগিব আৰু। হ'ব গাবি পাৰোঁ, কি গাই ফলাবি আমিও চাম। বা ময়ো আহিলোঁ। জলদি খুৰাই নহ'লে খং কৰিব। বা ময়ো আহিলোঁ। আহিলি নহয় চব? বা আহিলোঁ। খুৰা আহক। তুমি এতিয়া শিকোৱাচোন, মই চিলেক্টটোহে কৰিম। হ'ব বাৰু খুৰা, মই এতিয়া শিকাই লওঁ। বা, খুৰাই যে কিবা চিলেক্টৰ কথা ক'লে, আজি কি চিলেক্ট কৰিব নি? আজিয়ে চিলেক্টটো কৰিব, তহঁতি আজি ভালকৈ গাবি। তহঁত তিনিজনে আমাৰ গাঁৱৰ পৰা গৈছ, তহঁত তিনিজনে ভালকৈ গাবি। এতিয়া মই তহঁতক শিকাম দেই, এজন এজনকৈ গাবি। মিকু, তহঁতকেইটা বহি থাক, তহঁতকেইটা সিদিনাখনি শিকাইছিলোঁ নহয় দেই। এতিয়া তই কোনটো গাবি? বা মোৰে ভাৰতটোকে গাওঁ। গা, সেইটোকে গা। তহঁতৰ এনেও জ্যোতি সংগীত আছেই। ৰেডি, ষ্টেডি, গো, গা। মোৰে ভাৰতৰে, মোৰে সপোনৰে, চিৰ সুন্দৰ সংস্কৃতি, সেউজীয়া বনতে, সেউজীয়া বনতে, বিকশি প্ৰকাশি উঠা, নৱজন জীৱনৰে অভিনৱ জ্যোতি, নৱজন জীৱনৰে অভিনৱ জ্যোতি, আজি শিল্পী প্ৰাণৰ প্ৰণতি, আজি শিল্পী প্ৰাণৰ ভকতি, জয় জয় লোকময় বিশ্বৰূপী, অনন্ত বিজয়ী, জন গণ মন মুকুতি, প্ৰণতি 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 প্ৰণতি। একদম বাহ, বৰ ধুনীয়া গালি দেই। দেখিলি নে? হেৰিয়তকে তোতকে তোৰ নামটো পাহৰিয়ে থাক নহয়। তোৰ নামটো কি আছিলে? লুকুমণি। লুকুমণি, তোতকে সৰু হৈ দেখিলি কিমান ধুনীয়াকৈ গান গালে। তেতিয়া দোস্ত, আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। মিকু মাতটো আপোনালোকে চবেই শুনিলেতো। আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। আমি ৰিজাল্টটো থাৰ্ড পাৰ্টত আপোনালোকক ক'ম, আৰু আপোনালোকে গম পাব। আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু মিকু মাতটো কেনেকুৱা লাগিল কমেণ্টত জনাব। বাই বাই।